নমস্কাৰ বন্ধু বান্ধৱীসকল। এতিয়া মই ৰাতিপুৱা নাৰিকল কাটি ল'লোঁ। নাৰিকলৰ লাড়ু বনাবৰ কাৰণে খৰখেদা কৰি নাৰিকল 3টা কাটি ল'লোঁ। যিহেতু মাঘৰ বিহু পালেহি, নাৰিকল আৰু চুজি লাড়ু বনাবৰ কাৰণে নাৰিকলকেইটা আগতীয়াকৈ মই কাটি মেলি ৰেডি কৰি লৈছোঁ। সকলো কৰি লোৱাৰ পাছত এয়া মই ফালি মেলি ল'লোঁ আৰু চাউলখিনি তিয়াই থৈ দিয়া আছিলে, তাকে টুকি মেলি ৰেডি কৰি পকা মিঠৈৰ কাৰণে ৰেডি কৰিলোঁ। আকৌ সৰু সৰুকৈ কাটি লৈছোঁ মিক্সাৰত দিবলৈ কাৰণে নাৰিকলবোৰ। আপোনালোকে বাৰু বনালেনে?